এই ৰংজুলিৰ বাজাৰৰ পিছ ছোৱালী মানুহ মাইকী মানুহ এইবিলাক সোণা গহনা এইবিলাকো ৰাখোঁ 1500 বা 1400 লয় নহয় মই সেইটো 1200 টকাত তুমি আহিলে মই এনেই দিম। নমস্কাৰ, মই নিপুল, আপোনালোকে চাই আছে আছাম এন ব্লগ। তো কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে আৰু মই ভালে আছোঁ। তো আজি আহিলোঁ তো আমাৰ লগত আহিছে ৰাঙাভাই। তো ৰাঙাভাই মানে তো কিবা এটা কাম আছিলে বোলে, ইয়াৰ কাৰণে তো ময়ো আহিলোঁ। তো মই এতিয়া আছোঁ ৰংজুলিত। তো ৰংজুলিত মোৰ পাৰ্টনাৰ আছে। তো ইয়াৰ কাৰণে তো ইয়াতে আহিলোঁ আৰু তো তাক ফোন কৰিছিলোঁ যিহেতু তাই আৰু এটা দোকান দিয়ে, তো তাতে সোমাই যাওঁ বুলি কিনে সোমালোঁ। তো আমাৰ লগত আছে নৱজিত। তো নৱজিত ডাঙৰ ভাইয়ে ক'ব লাগিব। তো আমাৰ ডাঙৰ ভাইয়ে ক'ব লাগিব। তো এইটো ইয়াৰ দোকান হয় আৰু তো আমাৰ নৱজিত ভাইৰ। তো নৱজিত ভাই কি খবৰ? মোৰ খবৰ বহুতে ভাল। পিছত নিপুল ভাই মোৰ ভাল বন্ধু হয়। পিছত ইয়াৰ খবৰো সোধোঁ, তোমাৰ খবৰ কি? খবৰ আছোঁ যেনিবা ভালে। আৰু তো বৰষুণ দি আছিল, ইয়াৰ কাৰণে তো কি কৰিম কি নকৰিম কৰি কেনে তো অকণমান ফুৰিব আহিলোঁ। আৰু তো মানে অহাও নাছিলোঁ আৰু তো নৱজিত ভাইৰ মানে নতুন দোকান দিছে। তো দোকানটো মানে বেলেগত আছিল আৰু তো এইটো নতুনকৈ মানে ৰুম থুম লৈছে বুলি কৈ আছিল। মই ফোন কৰি থাকোঁ। মই 4 লাইনৰ আছিল, 4 লাইন যোৱাৰ পিছত ইফালে আহিব লগা হ'ল, মানে 4 লাইনত কাটা খাল। তাৰপিছত এতিয়া জাগাটা ক'ত? মোৰ ঘৰটো হ'ল ইয়াতে হয়। দোকানটো মানে জাগাটো ক'ত? মোৰ জাগাটা যেনিবা জাগাটো ক'ত দিব? এই ৰংজুলিৰ বাজাৰৰ পিছফালে। দোকানখনৰ কিবা নাম চাম আছে নেকি? মোৰ নামটো যেনিবা মোৰ পোষ্টাৰ দিব লগা জাগাই নাই, সেইকাৰণে মোৰ পোষ্টাৰ নাই। কিন্তু মোৰ পুৰণি দোকানটোৰ নাম আছিল মোবাইল ষ্ট'ৰ। তাৰমানে মোৰ মোবাইল ৰিপেয়াৰিং কৰা হয়তো, আৰু লগতে ছোৱালী মানুহ মাইকী মানুহ এইবিলাক সোণা গহনা এইবিলাকো ৰাখোঁতো, সেয়ে আৰু মোবাইলৰ পাৰ্টছবিলাকো পাব, যেনিবা ফল্ডাৰ হাবি জাবিবিলাক পাই যাব। তো এতিয়া আমাৰ নৱজিত ভাইয়ে মানে কি বস্তু মানে তাই মানে বিক্ৰী কৰে আৰু কিমান ৰেটত বিক্ৰী কৰে আৰু কিমান মানে কি কোৱালিটি মানে আছে, তো আমি দেখাম আৰু নৱজিত ভাই আমাক দেখাব। আৰু তো আমিতো নাজানোৱে মানে তাৰ মানে দোকানত কি বেচাই, মানে কি বিক্ৰী কৰে, তো আমি নাজানো। আজি প্ৰথমবাৰ আহিছোঁ, তো ইয়াৰ কাৰণে তো সোমাই যাওঁ বুলি কিনে সোমালোঁ আৰু দেখা পাম। আৰু তো গাড়ীও আছে, মই এইবাৰ দেখা পাইছিলোঁ ইয়াৰ ভিডিঅ'ত, মানে গাড়ীৰ মানে গানো বাজে, এনেকুৱা মানে কোৱালিটি এনেকুৱা বস্তু আনি দিছে আৰু তো এইপিনে চাই লওক। তো স্পীকাৰ মানে ৰেঞ্জ ৰ'ভাৰ গাড়ী হ'ব নেকি, বহুত দামী কাৰ। আৰু এইটো মানে ইয়াত চাই লওক পুৰা বাজিল মানে ব্লুটুথ স্পীকাৰ হয়। মানে এইটো দিনত ল'ৰা ছোৱালীবিলাকে গাড়ী খেলি থাকিব আৰু ৰাতি হ'লে ডাঙৰবিলাক বজাব পাৰিব আৰু বঢ়িয়া বেছো বঢ়িয়া উঠে। আৰু মই তাৰমানে এটা কথা ক'ব খুজিছোঁ, মোৰ একেবাৰে প্ৰিয় সুখী, মোৰ সুখীতা ইও আছে লগত, সেয়া তাকো চিনাকি কৰি দিছোঁ। সেয়া মোৰ সুখী। খবৰটো ভালেই, খবৰ এনেকৈ বেয়া নহয় দে। এনেকুৱা কৰি মানে দোকানত মানে দুজনকে লগ পোৱা নাযায় আৰু তো হঠাৎ তাইক মানে কৰিব গৈছিলে। মানে আৰু মামাৰ মানে লাকি ভালে আছে পাই, তো ইয়াৰ কাৰণে মানে দুজনকে সুখীবিলাকে লগ পালোঁ। আৰু তাৰমানে আমি দুজন আজি লগ হোৱাৰ কাৰণতে আমি এখন কমেডি ভিডিঅ' বনাবৰ কাৰণে আমি যা যোগাৰ কৰি আছোঁ। তাৰমানে তাকে অলপ আলোচনা কৰি আছিলোঁ, সেয়ে। তো আমাৰ এতিয়া এই পিনে আহি পালে আমাৰ কি মেংগ' নে কি তেতা মেংগ' তো লাহে কৰি খাম আৰু আমি, যিহেতু ঠাণ্ডা বতৰত ঠাণ্ডা বতৰত ঠাণ্ডাই খাব লাগে, গৰম বতৰত গৰম বোলে না। বস্তুৱে নাই এনেকুৱা বস্তুবিলাক দুখাব খুজিছে। সকলো ধৰণৰ মোবাইলৰ ফল্ডাৰবিলাক পাব, মানে ডিছপ্লে ফল্ডাৰ একদম মই বেলেগতকৈ বহুত কম দামত দিম। এইবিলাক পাই যাব, পূৰা ফ্ৰেছ ফল্ডাৰ পাব। তো ডিছপ্লে টাচপ্লে আছে আৰু এনেই আমি ধৰি লওঁ তো দোকানত ল'ব গ'লে মোটামুটি 1500-1700 মানে কোৱালিটিৰ লগতহে হয়। কোৱালিটি আৰু মোবাইল লগত হ'ব। তো যদি মোবাইলটো যদি অলপ কম দাম হয় তো কম দামত পাব। আৰু কম দামত পাব। বেছি দাম হয় ন, বেছি দামত মই কওঁ এটা দাম, বেলেগে যদি আপোনাক 1500 বা 1400 লয় নহয়, মই সেইটো 1200 টাকাত দিম। আৰু সেনেকৈ কমত দি দিম, মই বহুত কমত দি দিম। মোৰ তাত আহিলে মানে পাই যাব। চাই লওক, তো বহুত আছে আৰু তো আনি তো ষ্টক মাল আছে আৰু বহুত। তো এই গুৱাহাটীৰ পৰা আনি বুলি শুনি পাইছোঁ অলপ। হয়, মই গুৱাহাটীৰ পৰা চাহিদা মাৰ্কেটৰ পৰাই আনো। আৰু তো কি ক'লে, তো 1500 টকাত যদি মানে বেলেগত যদি পায়, আৰু ইয়াত মানে 1300 টকা দিব আমাৰ নৱজিত ভাই, 1200 দিব। আৰু গেৰাণ্টি না ৱাৰেণ্টি মানে ফল্ডাৰত বেছিভাগ গেৰাণ্টি দিব নোৱাৰে, মানে মই দি দিম, কিন্তু পিষ্টিং গেৰাণ্টি থাকিব আৰু মানে পৰিলে বা পানী ছিকিলে সেনেকুৱা দিব নোৱাৰে। কিন্তু
নিজে নিজে যদি বেয়া হয় তেতিয়া আৰু দি দেং আৰু তো কি আমাৰ শুনা পালে আমাৰ নৱজিত ভাইয়ে মানে কেনেকুৱা মানে কোৱালিটি মানে কি চিষ্টেমত বিক্ৰী কৰে আৰু তো তো ভিডিঅ' চাই গমেই পালে তো আৰু আমি শুনা কোৱাই নাই এতিয়া দেখাম তো এইপিনে চাই লওক এইবিলাক গেৰাণ্টিৰ সোণাবিলাক পাই যাব মংগলসূত্ৰ পাই যাব গেৰাণ্টিৰ সোণা মংগলসূত্ৰ এইবিলাক পাই যাব আৰু এইবিলাক বহুত ধৰণৰ সোণা আছে এইবিলাক 6 মাহৰ গেৰাণ্টি আছে 6 মাহৰ গেৰাণ্টি আছে আৰু লগতে যদি এবাৰ কালা হয় নহয় আৰু নেক্সট বাৰ ফ্ৰীতে মোৰ পৰা লৈ যাব পাৰিব ফ্ৰীতে লৈ যাব পাৰিব 6 মাহৰ গেৰাণ্টি মানে আজি লৈ গ'ল নহয় 6 মাহৰ আগত যদি ক'লা হয় নহয় আৰু মোৰ পৰা লৈ যাব পাৰিব আৰু ময়ো বিয়া পাতা নাই ইয়াৰ কাৰণে তো নৱজিত ভাইৰ মানে ইয়াৰ পৰাই লৈ যাম তো গেৰাণ্টি যিহেতু music তো এদিনৰ দুদিনৰ কাৰণে মানে চলি যাব আৰু মোৰ নহয় তো এদিন দুদিনৰ কাৰণে নহয় 6 মাহৰ কাৰণে 6 মাহ নহয় 6 মাহ গ'লে আৰু লৈ যাব পাৰিব পাব আৰু গুৱাহাটীৰ পৰা যদি আৰু কাৰোবাক যদি বেলেগ বস্তু অৰ্ডাৰ লাগে মোৰ পৰা অৰ্ডাৰ দি কিনে লৈ আহিব পাৰিব টেনশ্যন নকৰিব মোৰ তাত সকলো প্ৰাইচ মানে এইটো 24 চাইজ আৰু ইয়াৰ দাম 250 টকা এইবিলাক ভাল আৰু মানে এইলা 250 টকা যিটো লেখা আছে তো এতিয়া ইমান ৰেট আছে আৰু 250 টকা মানে অকমান ডিসকাউন্ট 50 টকাটো ডিসকাউন্ট কৰি দিম আৰু কালা হ'লেতো টেনশ্যন নাইয়ে এইটো ফ্ৰী মানে এইটো আনি দিব আৰু লৈ যাব নতুন লৈ যাব তো আৰু বেলেগ বস্তু তো ইপিনে চাই লওক তো মোবাইল ৰিপেয়াৰিঙো কৰে আৰু তো ইপিনে চাই লওক তো মোবাইলবিলাক বহুত আছে তো ৰিপেয়াৰিং কৰা আৰু ইপিনে লেপটপ পুৰা চলাই আমাৰ নৱজিত ভাই মানে জানা শুনা মানুহ তো ইয়াৰ কাৰণে চাই লওক তো লেপটপ মানে চলাই আৰু তো হেডফোন তো USB তো যি নহওক বস্তুৱে মানে পাব আৰু তো মোবাইলত ব্যৱহাৰ কৰা বা কিবা এটা ব্যৱহাৰ কৰা বল চল মানে সৰু মানুহ খেলোৱা আৰু ঘূৰি থুৰি এনেকুৱা পাব তো টেম্পাৰ গ্লাছ পাব তো এইপিনে চাই লওক আৰু কিবা কৈ আছে আৰু নৰ্মেল যদি টেম্পাৰ গ্লাছ লগোৱা নহয় মই একেবাৰে 50ৰ পৰা 40 টকাতে দি দিম তো আমি নৰ্মেল টেম্পাৰ গ্লাছ লগাব লাগিলে আজিকালি 80 টকা 70 টকাত মানে লগাব লাগে তো আমাৰ নৱজিত ভাই মানে 40 টকাতে দিম বুলি কোনে কৈ আছে তো আৰু নতুন যদি ল'ব যাওঁ মানে ভাল কোৱালিটিত তেতিয়াহ'লে মানে 150 টকা লাগে তাৰ দুই ভাল থাকে মই 100 টকাত দি দিম 100 টকা তো নহ'লে আৰু বহুত ডিছকাউণ্টেই আছে তো আমাৰ নৱজিত ভাইৰ পৰা ল'লে হ'ল তো ৰংতুলিতে বজাৰ এটা হয় নহয় আহি যাব আৰু ফটাবিলাক চাই লওক কি কালা কৰা পূৰা লেং কৰা হালে দিছে আৰু এটা কথা ক'ম মানে আমাৰ নিপুল ভাইৰ চেনেলটো আপোনালোকে চাব আৰু চাই কিনে ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰো এটা সৰুকৈ চেনেল আছে নৱজিত ৰাভা বুলি এইটো বেছিভাগ মই কমেডি ভিডিঅ'ই বনাওঁ আপোনালোকে সেইটোকো চাব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগে এইখিনিয়ে তো ইউটিউবত অহাৰ কাৰণে আজি তো ৰংজুলিৰ মানুহ মানে চিন পোৱা হ'লে আমাৰ নৱজিত ভাইক তো যিহেতু মানে ইউটিউবত যদি মানে নচলালে না তেতিয়াহ'লে মানে চিনি নাপালেহেঁতেন হয় নহয় তো আজি অকণমান তো ভিডিঅ' এটা দুটাকৈ দি আছোঁ আৰু হঠাৎ মানে তো লগ পাইছোঁ আৰু তো এনেকুৱা কৰি মানে আজি যদি তোৰ দূৰত যাই আছোঁ বৰষুণ দিলে তো হঠাৎ সোমাই যাব পাৰিম পাৰিব কিয় নোৱাৰিব পাৰিব ভোকো লাগি থাকে তেতিয়া মোৰ তাতে খাই যাব পাৰিব টেনশ্যন নাই মোৰ তাত আহিলে মই খুৱাই দি দিম এনেকুৱাই আৰু তো মানে বন্ধু লাগে আমাক বন্ধু লাগে তো ইয়াৰ কাৰণে তো সকলোৱে বন্ধু বনাব আৰু এনেকুৱাই আপোনাৰ ডিছকাউণ্ট দিব আমাৰ বন্ধুৱে তো মোবাইলটো মানে ইবাৰে যদি কিবা মানে ডিছপ্লে বা টেম্পাৰ যায় তেতিয়াহ'লে তো ডাইৰেক্ট ইয়াতে আহিম তো আমাৰ যিহেতু নৱজিত ভাইয়ে ক'লে মানে তো ধৰি লওক কম ৰেটত দিম বুলি কেনে তো কিবা বাকী হ'লেও লৈ যাম আৰু নহয় তুমি আহিলে মই এনেই দিম মোৰ এটা টেম্পাৰ গিলাচ এনেই লগাই দিম